এভৰিৱান কি খবৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই আহিছোঁ এখন বিখ্যাত মেলালৈ। তো সকলোকে মই মেলাখন দেখাবলৈ চেষ্টা কৰিম। তো চাই যাব ভিডিঅ'টো শেষলৈকে। আচলতে মেলা চাবলৈ আহোঁতে প্ৰথমতে এখন সৰস্বতী মাৰ ফটো লৈ ল'লোঁ, কাৰণ মোৰ সৰস্বতী মাৰ ফটোকেইখন ইমান এটা ঠিক নাছিলে। যিহেতু এই মেলাখনৰ নাম হৈছে বাঙিয়া মেলা, তো এইখন মেলাত বাঙি ওলোৱাটো খুব বেছি বিশেষ হৈ পৰে। চাওক বাঙি বিশেষকৈ গৰম দিন বুলি ক'লে আইচক্ৰীমটোৱে মেইন হৈ পৰে আমাৰ খোৱা বস্তুৰ ভিতৰত। গতিকে আমি এটা আইচক্ৰীম খাই লওঁ এতিয়া। জিলেপি মোৰ বহুত প্ৰিয়, গতিকে মই এখন এতিয়া জিলেপি খাই লওঁ বুলি ভাবিছোঁ আৰু সেইকাৰণে কিনি আছোঁ, আৰু ঘৰতো মিঠাই লৈ আহিব লাগিব, সেইকাৰণে কিনি আছোঁ। এটা আইচক্ৰীমে নহ'ল, বহুত গৰম পৰিছিলে, সেইকাৰণে আকৌ এটা আইচক্ৰীম ল'লোঁ আৰু লৈ এতিয়া আমি আহিছোঁ ঘৰলৈ।